আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিলে। আৰু এয়া আমাৰ 31 ডিচেম্বৰৰ খানা আছিলে। এয়া ভিডিঅ' এডিট কৰাৰ অভাৱত মোৰ মানে দিয়া হোৱা নাছিলে, সেইকাৰণে এতিয়া দিছোঁ। ভিডিঅ'টি আপোনালোকে শেষলৈ চাব। আৰু মোৰ ভিডিঅ' কোনোবাই যদি নতুনকৈ চাইছে তেনেহ'লে প্লিজ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আমাৰ ৰিধিয়ে 31 ডিচেম্বৰৰ লগতে আমাৰ ৰিধি 3 বছৰ কমপ্লিট কৰিলে। এতিয়া 4 বছৰ সোমালে। আৰু এয়া আমি দুয়োটাই মিলি, বৌয়ে মই মিলি ধুনীয়াকৈ পাকঘৰত মানে বনোৱাত লগতে লেকচাৰ দি আছোঁ। জানেইতো লগ পালেতো আৰু কথা মানে কিমান ওলায়। আৰু এয়া মই ভাজি কাটি আছোঁ, এফালে বৌয়ে বনাই আছে। কাৰণ আমাৰ ছোৱালী দুজনী ইহঁতেতো হাঁহ নাখায়, যিহেতু হাঁহৰ মাংস নাখায়, সিহঁতৰ কাৰণে আকৌ মুৰ্গী আনিব লগা হৈছে। আৰু এই বৌয়ে বনাই আছে, কাৰণ সৰু ল'ৰা ছোৱালী বেছি দেৰিলৈতো ৰাখিব নোৱাৰি, সেইকাৰণে সিহঁতৰ কাৰণে বৌয়ে গোটেইখিনি বনাই আছে। আৰু আধা আধি তেওঁলোকে কমপ্লিট কৰি থৈছে, আমি আহি বেছি কৰিব লগা হোৱাই নাই। তথাপিও যিখিনি পাৰোঁ এনেকৈ কৰিছোঁ। খানাত আৰু সকলোৱে মিলি কৰিলে ভাল লাগে, কিন্তু বৌয়ে মানে নাই, গোটেইখিনি কৰিয়ে থৈ দিছে। আৰু ইফালে আমাৰ এই বাইকক লগ পাই আৰু বাইকৰ লগত খুব এনজয় কৰিছে। আৰু কি হয়, তাই লগত লাগি থাকিলে এনেকুৱা হয়, যেতিয়া লগত লাগি থাকিব নহয় একো কৰিব নিদিয়ে। কিন্তু এতিয়া বাইক আছে, এতিয়া ধুনীয়াকৈ আছে। নহ'লে তাইক চাই থাকিব লাগে। এতিয়া বহুত দিগদাৰ হৈছে, যিহেতু 3 বছৰ কমপ্লিট হৈছে, সিহঁতক মানে খুব চকু দিব লাগে। আৰু ইফালে আইতাকক বনাব দিছোঁ আমি মাংস। আমি বনোৱাৰ কথা আছিলে, এতিয়া মাক কৈছোঁ নাই আপুনি বনাওক, আমিতো বনাই থাকোঁ, কিমান আৰু বনাম বাৰু, আপোনালোকৰ মানে কি মাহঁতৰ আঞ্জাৰ সোৱাদে বেলেগ। সেয়েহে মাক কৈছোঁ যে আপুনিয়ে বনাওক, আমি গোটেই ৰেডি কৰি দিম। তেতিয়া মায়ে ক'লে দে হ'ব মই বনাই দিম দে। এয়া মায়ে বনালে। আৰু এইফালে খৰিৰ জুইত ধুনীয়াকৈ মায়ে জুই পোৱা হ'ল আৰু মাংসটো বনোৱা হ'ল। সেইফালে যিহেতু গেছত বনোৱা হৈছে, এনেকৈ আধা আধি বনাই সকলোৱে মিলি বনালে। তাৰপিছত আৰু আমি ধুনীয়াকৈ খালোঁ, আৰু ভালেই হৈছে, মায়ে ধুনীয়া বনাইছে বাৰু। আৰু ইফালে দাদাই মানে মাৰ কাষত ধুনীয়াকৈ বহি আছে। কাৰণ যিমানে যি নহওক এনেকৈ মাকৰ কাষত আছে আৰু ভালো লাগে। আৰু ইফালে আমিও বেছি সময় থাকিব পৰা নাই, আমি যিহেতু সেইফালে ব্যস্ত হৈ আছোঁ। এয়া বৌয়ে গোটেই ৰেডি কৰি দিছে আৰু কি লাগে কি, আৰু মই সিফালে আছোঁ। আৰু এনেকৈ আমাৰ খানা ৰেডি। আৰু মোৰ এইখিনি ভিডিঅ' মোৰ হাজবেণ্ডে কৰি দিছে। তেওঁক ক'লোঁ এইবোৰ ক্ষেত্ৰত বহুত অসুবিধাই পায়, কিন্তু কোৱা কাৰণে এইখিনি কৰি দিছে। বহুত বহুত ধন্যবাদ তেওঁকো। আৰু সঁচা কথা যে ইজনে আনজনৰ সহায় কৰিলেহে, বা ইজনে আনজনক সহায় কৰিলে আগুৱাব পাৰি, নহয় জানো। আৰু এনেকৈ আমাৰ 31 ডিচেম্বৰ আমি সকলোৰে মাজত এনজয় কৰিলোঁ, আৰু বৰ ভাল লাগিলে। এয়া মোৰ ফালৰ পৰা আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।